খাবলৈ যাম। দাদা বিয়া এখনত ইনভাইট আছে, নিজৰ দাদা। গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। 3দিনীয়া বিয়া পাতিছে। বিয়াখনত 3 দিন থাকিব নোৱাৰোঁ, পাৰ্টিৰ দিনা থাকিব নোৱাৰোঁ, 2 দিন থাকিম। 2 দিনৰ ভিডিঅ' আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। মই আজি আপোনালোকক বিয়াৰ ভিডিঅ' দেখাম। মাৰ ককায়েকৰ ল'ৰাৰ ভিডিঅ' মই দেখুৱাম, অৰ্থাৎ মোৰ দাদাৰ ভিডিঅ' আপোনালোকক দেখুৱাম। চেষ্টা কৰিম কিমানখিনি দেখাবলৈ পাৰিম। দৰাক গা ধুৱাবৰ বাবে নদীৰ পৰা পানী তুলিবলৈ গৈছে ৰাইজ। ঢোল তাল লৈ নাচি বাগি যাব ৰাইজে। ডেকা গাভৰুৱে বিহু নাচি নাচি গৈছে পানী তুলিবৰ বাবে। তুলি আনি দৰাক গা ধুৱাব ৰাইজ গৈছে, নাচি নাচি গৈছে ৰাইজে। লগতে তেলৰ পোহাও লৈ যায়। দৰা এইটো বেদি ধুনীয়াকৈ বনাই থৈছে আৰু ইয়াতে দৰাটোক গা ধোৱা হ'ব। নদীৰ পৰা পানী আনিব গৈছে ৰাইজে, আহি পেলাই ইয়াতে গা ধুব। ৰাইজে আশীৰ্বাদ দিব দৰাক। দৰা আৰু দৰাৰ লগৰ দৰা মাক একেলগতে বহি আছে ধুনীয়াকৈ। আপোনালোকে আহিব, খুব সুন্দৰ উপভোগ কৰিব বিয়াখনত। মানুহ পানী তুলিব গৈছে। 3দিনীয়া বিয়া আছে, আপোনালোকে আহিব। কোলাবুৰী নাচিব বিয়াখনত, আপোনালোকে চাবলৈ আহিব। কোলাবুৰী নাচ চাই যদিও আহিব, খুব ধুনীয়া সুন্দৰ উপভোগ কৰিব বিয়াখনত। মই শৰাই বনাই আছে, বাঁহৰ শৰাই। আমাৰ অসমীয়া সমাজৰ নীতি নিয়মে বনাই আছে। এইপিনে ৰাইজক ভাত খোৱা আছে ঘৰুৱা হিচাপত ধুনীয়াকৈ। নদীৰ পৰা পানী তুলি আনিলে ডেকাইজত আমি ৰখালোঁ। মটন আৰু চিকেট কিনিম, এতিয়া নচুৱামো সিহঁতক। আৰু তেতিয়াহে আমি এৰি দিম, নঙলা তুলি দিম। দৰাৰ বাবে পানী আনিছে। এয়া দৰা দুগুচা গৈ নিব ধুনীয়াকৈ। দৰাক দাঙি নিয়া হয়, দৰাৰ সত্ৰকো দাঙি নিয়া হ'ব। ধুনীয়াকৈ দাঙি নিব। এয়া সাজু হৈছে আৰু এবাৰ গা ধোৱা হ'বগৈ। দৰাক গা ধুৱাবৰ বাবে দুলনি টেকেলি ছোৱালীখিনি ৰেডি হৈ আছে। এতিয়া 7 পাক ঘূৰিব বেৰিটোত, 7 পাক ঘূৰি পেলাই দৰাক গা ধুৱাব। আৰু এইপিনে দৰাক গা ধোৱা পানী কল ৰেডি কৰি ৰাখিছে। এতিয়া ঢোলৰ লগতে দুলনি টেকেলিয়ে চাউল জিকাইছে, আশীৰ্বাদ দিছে চাউল চিটিয়ে। আৰু ঢোলে ফুট মাৰিছে ধুনীয়াকৈ। 7 পাক ঘূৰিব। এখন বিয়া আনন্দ ফূৰ্তি উল্লাস মানুহে কৰা হৈছে। খুব ভাল লগা দৃশ্য।
এয়া দৰাক বিবেচনা কৰি লৈ যোৱা আছে। দৰাকে আৰু দৰা সখীয়েকক বিবেচনা কৰি হাত পাক ঘূৰিব। এনেকৈ হাত পাক সম্পূৰ্ণ হোৱাৰ পাছত দৰাক গা ধুৱাব। গা ধুৱাব মাহ হালধি লগাই পেলাই ধুনীয়াকৈ। দৰা এবাৰ গা ধুবৰ কাৰণে সাজু হৈ গ'ল। দৰা ধুনীয়াকৈ গা ধুৱাব এতিয়া মাহ হালধিৰে। দৰাক গা ধুৱাব। ইয়াৰ ওপৰ কলপটুৱাদি বনোৱা হয় দৈটো। পানী অনা ল'ৰাখিনিয়ে উঠি গৈছে গান গাই ঢোল তালে ধুনীয়াকৈ উঠি গৈছে। আনন্দৰ মনত উঠি গৈছে বিহু গীত গাই। এখানে নাচনীখিনিয়ে ফূৰ্তিতে খুব নাচিছে। নিজে মাজতে চাকচনি মাৰি দি গান গাই ফূৰ্তি কৰিছে, নাচিছে বাগিছে ধুনীয়াকৈ। দৰাক গা ধুৱাই শেষ হ'ল। এতিয়া গা ধুৱাই পেলাই আনিছে ভিতৰত বহুৱাব ধুনীয়াকৈ। এয়া দৰা চৰা গা ধুৱাই লৈ আহিলে। দৰা বাপেক এয়া দৰা এয়া দৰা বাপেকে নাচি আছে। দৰা বৌয়েক, দৰা বায়েক। ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো দবাই দিব। যোন প্ৰথমবাৰ মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইবাৰ আদিম যুগৰ এয়া মৰাণৰ কোলাবুৰী নাচ নাচিছে খুব ধুনীয়াকৈ। আপোনালোকে চাওক।
দৰাৰ ভিনীয়েক আৰু ককা দেউতা আছে, লগতে বোৱাৰীকো বহি আছে। এয়া ধুনীয়াকৈ ককা দেউতাৰ লগত খুব ধুনীয়াকৈ কথা পাতি আনন্দ ফূৰ্তি কৰি আছে। দৰা ৰেডি হৈছে ছোৱালী আনিবৰ কাৰণে। দৰা ৰেডি হৈ গ'ল। এবাৰ দৰা গাড়ীত উঠি কিনি যাব। যেনে সকলো ৰেডি হৈ গ'ল। এয়া দৰা বৌকো যাব লগত ছোৱালী আনিবৰ কাৰণে। খুব লাজ কৰি আছে বৌকে। ইয়াত দৰা ৰেডি। বস্তু বাহিনীবিলাক উঠাই আছে গাড়ীত, নিজৰ সঁজুলিবিলাক। ছোৱালী আনিবৰ কাৰণে ৰেডি হৈ আছে, পুৰা ফূৰ্তি। আৰু দৰা আজি মনত পুৰা উৎসাহ। দৰা গাড়ীত বহিছে। এয়া দৰা গাড়ী। গাড়ীখন তিনিবাৰ আগা পিছা কৰিব। আগলৈ এবাৰ, পিছলৈ এবাৰ, আকৌ আগলৈ এবাৰ, পাছলৈ এবাৰ, এনেকৈ তিনিবাৰ কৰিব। তাৰপিছত ওলাই যাব। ৰাস্তাত ৰৈ আছে আৰু গাড়ী বাছ ৰখি আছে, ৰাইজ ৰখি আছে। দৰা ইয়াত ভকতৰ পৰা সেৱা লৈ পেলাই গৈছে খুব ধুনীয়াকৈ। বাকী ৰাইজ ৰাস্তাত বাছত উঠি আছে আৰু আধা কিছুমান সৰু গাড়ীত যাম বুলি ৰৈ আছে। যাব আৰু এতিয়া চব ৰেডি। দৰা থৈ কিনে আমি গুচি আহিছোঁ। দৰা কইনা আনিব গুচি গৈছে, আমি ঘৰ গুচি গৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। পোনপ্ৰথমভাৱে মোৰ চেনেলটো চাইছে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।